হে গাইছ, এইটো হৈছে আমাৰ প্ৰথমটো ভিডিঅ' মানে সুইট ড্ৰিম ইউটিউব চেনেলৰ এইটো প্ৰথমটো ভিডিঅ' আৰু ইয়াত মানে আপোনালোকৰ এই চেনেলটো আপোনালোকৰ বাবে নিশ্চয় নতুন আৰু ময়ো চাগে মানে কিছুমানে মোৰ ভ্লগ চাই হয়তো তো তেওঁলোকে জানিব মানে বৰ বেছি ফুলত নাই দিয়কচোন মোৰো আৰু লগতে মানে এই সুইট ড্ৰিম চেনেলটো একদমেই নতুন মানে ইউটিউব জগতত এইটো এটা নতুন চেনেল আৰু এই চেনেলটোত ভ্লগ নহয় মানে এই চেনেলটোত আপোনালোকে কিছুমান শ্বৰ্ট ফিল্ম সুন্দৰ সুন্দৰ ফানি কনচেপ্ট পাব আৰু যাৰ বাবে মানে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব হাজিৰে পৰা তেতিয়াহে আপোনালোকে ভাল ভাল ভিডিঅ'বোৰ চাব পাৰিব আৰু এই চেনেলটোত মানে আমি এটা টিম জড়িত হৈ আছোঁ মানে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈ আদি কৰি বহু বেছি টিম আছে আৰু তাৰ বাবে আমি এটা শুভ মুহূৰ্তত অনুষ্ঠান পাতিছিলোঁ মানে সেই অনুষ্ঠানটোত গোটেইখিনি নিমন্ত্ৰণ দিছিলোঁ। শ্বৰ্ট ফিল্মখনৰ নামটো মেনশ্যনে কৰি দিলোঁ তো স্বাভিমান বুলি এখন শ্বৰ্ট ফিল্ম আহি আছে ধামাকা হ'ব যাই আছে মানে আপোনাৰ কি ক'ম ময়ো তাতে ৰোল কৰিম ৰাজুৱে ৰোল কৰিব বহু কেইজন আৰ্টিষ্ট আছে মানে ইমান ডাঙৰ আৰ্টিষ্ট নহয় সকলোবোৰ নতুন নতুনকৈ উঠি অহা যিখিনি প্ৰজন্ম যিখিনি ল'ৰা ছোৱালী আছে আমাতকৈ কম বয়সৰ ভাইটি ভণ্টিবোৰ আৰু লগতে মানে কিছুমান আমাৰ ডাঙৰ কিছুমান দাদা বাইদেউ বা আমাৰ ছাৰ আছে মানে শিক্ষাগুৰু এজনো আছে আমাৰ লগত শিক্ষক এজনো জড়িত হৈ আছে তো সেই চেনেলটোত এটা শুভ মুহূৰ্তত অনুষ্ঠান আমি ৰাখিছোঁ আৰু সেই শুভ মুহূৰ্তত অনুষ্ঠানখিনি চাই লওক প্ৰথমে তাৰপিছত আহি আছে শ্বৰ্ট ফিল্ম। সুইট ড্ৰিম ইউটিউব চেনেল নতুনকৈ আত্মপ্ৰকাশ হ'বলগীয়া এটা চেনেল আৰু এই চেনেলটোৰ আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠান বৰ্ণদ্বীপ পূজাখোলা দুৰ্গা মন্দিৰ প্ৰাংগণত উপস্থিত হোৱা সমূহ সন্মানীয় অতিথিবৃন্দ লগতে শুভাকাংক্ষীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানটি আমি আৰম্ভ কৰিবলৈ লৈছোঁ। এই ইউটিউব চেনেলটো আজিৰে পৰা এটা সুন্দৰ মুহূৰ্তৰ পৰা আৰম্ভ হ'ব আৰু ভৱিষ্যতলৈ সুদূৰলৈ বিয়পি যাব আৰু এই মুহূৰ্তত আমি এই চেনেলটি উদ্বোধন কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছোঁ ভ্ৰাম্যমান জগতৰ নকৈ সংযোজিত নাট্য দল থিয়েটাৰ অগ্নিৰ মুখ্য অভিনেতা নলবাৰীৰে গৌৰৱ জাগ্ৰা নিবাসী দেৱজিৎ ডেকা। এই চেগতে আমি দেৱজিৎ ডেকাক চেনেলটোৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সাদৰ সম্ভাষণ জনাব বিচাৰিছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে সাদৰ সম্ভাষণ জনাব অংকিতা চক্ৰৱৰ্তী। এইবাৰ আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ ভ্ৰাম্যমান জগতৰ বাৰ্তাবাহক ভ্ৰাম্যমান পেজৰ অন্যতম সদস্য বাবুক তেওঁক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব শ্ৰেয়া শৰ্মাই। এইবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম বৰ্ণদ্বীপ পূজাখোলা দুৰ্গা মন্দিৰৰ স্থায়ী দেউৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ বৰ্ণদ্বীপ পূজাখোলা নিবাসী বসন্ত ডেকাদেৱ তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব ইউটিউব চেনেলৰ সদস্যা জ্যোতিস্মিতা দেৱীয়ে। নাওঘন ডেকাদেৱক তেখেতক এখন ফুলা গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব গীতালী চক্ৰৱৰ্তী। এতিয়া আমি আজিৰ আমাৰ বিশেষ কাৰ্যসূচী সুইট ড্ৰিম ইউটিউব চেনেলটিৰ উদ্বোধন লগতে স্বাভিমান চুটি ছবিৰ শুভ মুহূৰ্তত অনুষ্ঠানটি পালে আৰু তাৰ প্ৰাক মুহূৰ্তত আমি আজিৰ এই অনুষ্ঠানটি উদ্বোধক হিচাপে আমন্ত্ৰণ জনোৱা উদীয়মান অভিনেতা দেৱজিৎ ডেকাক দুআষাৰ চমুকৈ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। মই সকলোকে মোৰ ফালৰ পৰা মৰম ৰাখিছোঁ। মোৰ ভাল লাগিছে এনেকৈ আমাৰ ওচৰত মই মোৰ জাগাত আৰু এনেদৰে এটা অনুষ্ঠান এটা ইমান ধুনীয়াকৈ আয়োজন কৰি এটা নতুন চেনেল এটা খুলিব ওলাইছে লগতে এখন শ্বৰ্ট ফিল্মখন কৰিব ওলাইছে তেওঁলোকে ইমান ধুনীয়াকৈ আয়োজন কৰিছে মোৰ দেখি ভাল লাগিছে। এনেকুৱা ধৰণে এটা আয়োজন কৰা কাম এটা সদায় সফল হয় বুলি কয়।
বিশ্বাস বহুত ভাল হ'ব। ইউটিউব চেনেলটোৱে বহুত ছাবস্ক্ৰাইবেশ্যন পাব, মানুহে আদৰি ল'ব। লগতে শ্বৰ্ট ফিল্মখন আশা কৰোঁ বহুত ভাল হ'ব, সকলোৱে ভাল অভিনয় কৰিব। স্ক্ৰিপ্টখন ডেফিনেটলি স্ক্ৰিপ্টখন ভাল হ'বই লাগিব, ডাইৰেকশ্যন ভাল হ'ব লাগিব। যদি স্ক্ৰিপ্ট আৰু ডাইৰেকশ্যন ভাল হয়, অভিনেত্ৰীবিলাকে যদি ভাল কৰে, এখন ভাল হয়তো চুটি ছবি এখন হ'ব। আৰু লগতে ইউটিউব চেনেলটোত যদি সদায় নতুন নতুন ভাল ভাল কণ্টেণ্ট দিয়ে, মানুহবিলাকে হয়তো চাবৰ কাৰণে উৎসুক হ'ব। গতিকে ভাল লাগিছে মোক মাতি অনাৰ কাৰণে। ময়ো একেবাৰে নতুন ভ্ৰাম্যমানত। বাকীতো চিৰিয়েল চিনেমা হয়তো আপোনালোকে চায়ে আছে মোৰ চিৰিয়েলবিলাক। গতিকে আৰু কি ক'ম, ভাল হওক সকলোৰে। ওচৰত যদি মোৰ থিয়েটাৰ আহে মোৰ অভিনয় চাবৰ কাৰণে, আপোনালোক আহিব। আপোনালোকক সকলোকে মই নিমন্ত্ৰণ জনালোঁ, আহিলে হ'ল। ধন্যবাদ। এইবাৰ আন এগৰাকী অতিথি আমাৰ মাজত উপস্থিত হোৱা ভ্ৰাম্যমান জগতৰ বাৰ্তাবাহক, ভ্ৰাম্যমান পেজৰ সদস্য বাবুক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাব লাগিব নৱজিত আৰু আমাৰ পেজৰে ৰাজক আৰু দাদাহঁতক ধন্যবাদ জনাব লাগিব, যিহেতু আমি ভ্ৰাম্যমান পেজ নামৰ এটা ভ্ৰাম্যমান জগতৰ গোটেই খবৰবোৰ আপডেট দি আছোঁ আৰু অসমবাসী ৰাইজেও আমাক বহুতখিনি মৰম ছাপোৰ্ট কৰি আছে। সেইখিনিয়ে কাম। আৰু আজি এই অনুষ্ঠানটো পতাৰ উদ্দেশ্য আপোনালোকেতো গম পাইছেই থাকে। এখন নতুনকৈ পাবলগীয়া আমাৰ নলবাৰীৰ কেইজনমান যুৱকৰ ইউটিউব চেনেল, লগতে এখন চুটি ছবি গোটেই ৰাইজে, অসমবাসী ৰাইজে আগুৱাই ল'ব বুলি আমি বিশ্বাস। আগুৱাই যাওক, সেইখিনিয়ে কাম। আৰু আমাৰ পেজৰ পৰা ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানৰ মাজলৈ আগবঢ়াই আনিবৰ বাবে কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। অভিনেতা দেৱজিৎ ডেকাক এই অনুষ্ঠানটি নাৰিকল ভাঙি উদ্বোধন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এইবাৰ আমাৰ আন এগৰাকী অতিথি বাবুক স্বাভিমান চুটি ছবিখনৰ পাণ্ডুলিপিত পুষ্পাঞ্জলি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এই চেগতে আমি এই অনুষ্ঠানটিৰ লগতে আজি আৰম্ভ কৰিবলগীয়া চুটি ছবি স্বাভিমানৰ যিজন লিখক আমাৰ মাজতে উপস্থিত আছে, দীপুমণি শৰ্মা। এই চেগতে মই দীপুমণিক এই পাণ্ডুলিপিটোৰ দুটা সংলাপ আওৰাই দিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ এই চুইট ড্ৰিম ইউটিউব চেনেলৰ প্ৰথম চুটি ছবি স্বাভিমানৰ এগৰাকী মাক থাকিব, মাক বিধৱা, মাকগৰাকী মহিলাগৰাকী বিধৱা, আৰু তেওঁৰ দুগৰাকী ছোৱালী থাকিব। কাম কৰি মানে মাকক, ৰোগীয়া মাকক তেওঁ চোৱা চিতা কৰি আছে, সংগ্ৰাম কৰি তেওঁ পঢ়া শুনাও কৰি আছে, আৰু লগতে তেওঁ পঢ়া শুনাও কৰি আছে আৰু মাককো ঘৰখন চলাই আছে। তাৰে তেওঁৰ ছোৱালীজনীৰ মই দুটা সংলাপ কৰিছোঁ। মা, তোৰ কাৰণে ভাত থৈ দিছোঁ, অলপ খাই টেবলেটটো খাবি। আৰু আশা কৰিছোঁ এই ইউটিউব চেনেলটি সুদূৰলৈ আগবাঢ়ি যাওক, নাম যশ কামাবলৈ সক্ষম হওক, আৰু সকলো ৰাইজৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰি আজি এই উদ্বোধনী অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। শুভ মুহূৰ্তত অনুষ্ঠান হৈ গ'ল আৰু ময়ো আছোঁ, মানে মই আছিলোঁ কেমেৰা বেক চাইডে, বৰ্তমান মই কেমেৰাত, আৰু এতিয়া মানে দেৱজিৎ দাই চাহ তাহ খাব আৰু তাৰপিছত মানে যাম। মানে শুভ মুহূৰ্তত অনুষ্ঠানটো কৰি ল'লোঁ। তো সেয়াই আৰু নতুনকৈ আহি আছে এই চেনেলটো, ছাবস্ক্ৰাইব কৰি ৰাখক। শ্বৰ্ট ফিল্ম আহি আছে মানে এইটো চেনেলত, সেয়াই আৰু ইফালে চব কৰি আছে। আৰু এয়াই আছিল মানে আমাৰ চুইট ড্ৰিম ইউটিউব চেনেলটোৰ শুভ মুহূৰ্ত, আৰু অতি শীঘ্ৰে স্বাভিমান আপোনালোকৰ মাজলৈ আহি আছে।
যদিহে সময় সুবিধা মিলে তো আগষ্ট মাহৰ 1 তাৰিখে আমি সেই শ্বৰ্ট ফিল্মখন মানে ৰিলিজ কৰিম বুলি ভাবিছোঁ। মানে ইমান হেভি বাজেট নহয় দিয়ক, মানে ডাবিং চাবিং কেমেৰা ইমান হেভি বাজেট নহয়। তো এইখন প্ৰথম হয়, তো এইখন অকণমান এনে শ্বৰ্ট বাজেটো আহিব, পিছলৈ ভাল ভাল মানে পাব। তো আপোনালোকে আজিয়ে ছাবস্ক্ৰাইব কৰি থওক চেনেলটো, মানে তেতিয়াহে আপোনালোকে চাব পাৰিব। বাকী আমাক লাগে আপোনালোকৰ মৰম আশীৰ্বাদ সকলোবোৰ। তো আশা কৰিলোঁ যে আপোনালোকে আমাৰ এই চেনেলটো আৰু লগতে আমাৰ এই শ্বৰ্ট ফিল্মখন আকৌ ধন্যবাদ।